দাদা মই ভাল পোৱা ল'ৰাজনে মোৰ লগত 2 বছৰ থাকিলে এতিয়া হি মোক এৰি আন এজনী ছোৱালী ভাল পায় আজি 2 মাহে মই তাক পাহৰিব চেষ্টা কৰি আছো কিন্তু পৰা নাই তাক ঘূৰাই পোৱাৰ আশাত আপোনাক মেছেজ কৰিছো তাক ঘূৰাই পোৱাৰ কিবা উপায় হ'ব নেকি আপোনাৰ কাষত সকলোকে মই এটা কথা কওঁ লাগিলে ল'ৰাই হওক লাগিলে ছোৱালীয়ে হওক তোমাৰ জীৱনৰ পৰা যদি কোনোবাজন যাব বিচাৰিছে তেতিয়াহ'লে তেওঁক যাবলৈ দিয়া তেওঁ যদি তোমাৰ হল হয় কেতিয়াও নগল হয় এটা কথা মই ভাবো লাগিলে অকলে থাকা কাকো মৰমৰ বাবে ভিক্ষা নুখুজিবা কাৰণ ভিক্ষা খোজা মৰম কেতিয়াও প্ৰেম হ'ব নোৱাৰে ভাল পোৱা হ'ব নোৱাৰে ধৰি লোৱা কিবা কাৰণত আজি তুমি তেওঁক পাই গলা তেওঁৰ লগত বিয়াও পাতিলা কালি যেতিয়া সেই ব্যক্তিজনে আন এজনক চাব তোমাক অৱহেলা কৰিব তেতিয়া জানো তেওঁক পায়ো সুখী হ'ব পাৰিবা প্ৰেম মানে অকল প্ৰাপ্ত নহয় প্ৰেমত ত্যাগো থাকে তেওঁক অকল পাই যোৱাটোৱে প্ৰেম নহয় তেওঁৰ সুখৰ বাবে তেওঁক এৰি দিয়াটো এবিধ প্ৰেম শেষত এটা কথা কওঁ পাহৰি যাবলৈ কোৱাটো সহজ পাহৰি যাম বুলি কোৱাটোও সহজ কিন্তু পাহৰি যোৱাটোহে কঠিন যিজনে এই পাহৰি যোৱাৰ যন্ত্ৰণা পায় সেইজনেহে বুজি পায় আপোনজনক হেৰুৱাই জীয়াই থকাটো কিমান কষ্টকৰ গতিকে কাৰোবাক যদি ভাল পোৱা সঁচা অন্তৰেৰে ভাল পাবলৈ চেষ্টা কৰা নহলে দুদিনৰ বাবে কাৰোবাৰ জীৱনত আহি কাৰোবাৰ সুখী জীৱনটো বৰবাদ নকৰিবা ধন্যবাদ